বহুদিন হ'ল এনেকৈ পাৰ্টি কৰা নাই, ভাবিলোঁ আপোনালোকক এনেকৈ পাৰ্টি কৰি পেলাই দেখাওক কি কি আছিলে লগত। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব, তেতিয়া গম পাই যাব। হেল্ল', পোনপ্ৰথমতে মোৰ শ্বৰ্ট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰ হ'লে বিৰাটেই ভাল। আৰু এয়া আয়োজন দেখি পেলাই গমেই পাইছে নিশ্চয়কৈ খানা আছে বুলি। আৰু এয়া প্ৰথমতে কেৰাহী গৰম হ'বলৈ দি পেলাই তাত শুকান জলকীয়া, অকণমান জিৰা এনেকুৱাকৈ দি পেলাই পিঁয়াজ দি ধুনীয়াকৈ ভাজি লোৱা হৈছে, যিহেতুকে আজি ইয়াতে চিকেন বনাব আৰু অকণমান বেলেগ ষ্টাইলত, মানে সদায় একেটা ষ্টাইলতে খাই পেলাই ব'ৰ হৈ যাওঁ ন, সেইটো কাৰণে আজি পিঁয়াজৰ লগতে পূৰা আদা নহৰুখিনি দি দিয়া হৈছে। মই কেতিয়াবা মাজতো দিওঁ, কেতিয়াবা প্ৰথমতেও দিওঁ, মানে যেতিয়া ইচ্ছা যায়, মানে য'ত মানে যেনেকৈ সুবিধা পাওঁ তেনেকুৱাকৈ দি দিওঁ। মুঠতে মাংসটো টেষ্ট হ'লেই হ'ল আৰু। তো এতিয়া দি ল'লোঁ হালধি গুড়ি দি পেলাই অকণমান ধুনীয়াকৈ লৰাই দিছোঁ, লগত এয়া চিকেন এড কৰি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ এইখিনি মিক্স আপ কৰি ল'ম। আৰু গৰম দিনত মাংস বাপৰে, কিছুমানে হয়তো ভয়ে খায়, পাৰা পৰ্যন্ত মছলা অলপ কমকৈয়ে খাব লাগে গৰম দিনত, কিন্তু নাই আৰু পেটে নামানে মুখে নামানে, সেইটো কাৰণে পূৰা একদম খোৱাতহে জুতি লগাই আৰু জিভাকেইখন দিছে ভগৱানে, সেইটো কাৰণে পূৰা জুতি লগাই পেলাই খাই আছোঁ গৰম হ'লেও। আৰু ইয়াতে আছে পদিনা, জলকীয়া, মেচেণ্ডাৰী কিবাকিবি মিক্স, এইটো চাটনি আমাক লাগিবই, মানে পূৰা একদম এই চাটনি ভাগ থাকিলেহে আমাৰ মানে বাকীখিনি খোৱা টেষ্টটো মানে পাওঁ। আৰু ইয়াতে দি লৈছে ঘৰৰ স্পেচিয়েল জিৰা মছলা আৰু কিবাকিবি মিক্স আপ মছলা। আৰু চিকেনটো হ'বলৈ প্ৰায় হৈছে, আৰু এয়া দেখাই দিছোঁ অকণমান। লগত আন এটা কেৰাহী দি লৈ পেলাই ইয়াত তেজপাত দুটামান ছিঙি দি পেলাই, শুকান জলকীয়া, গোটা জিৰা, লগত অকণমান মিঠাতেল। ইয়াতে হ'ব ঘুগুনি পনীৰৰ লগত, মটৰ পনীৰ, মানে হোৱাইটটো দেই, গ্ৰীণ মটৰটো নহয়, হোৱাইট মটৰটো আৰু কাবুলী বুট। তো এইখিনি ইয়াত আদা নহৰু পেষ্ট দি পেলাই ধুনীয়াকৈ লৰাই লোৱা হৈছে, বেলেগ মছলা একো ইউজ নাই কৰা, হালধি, নিমখ আৰু আদা নহৰুটো লাগিবই মেইন, সেইখিনি আৰু আঞ্জাৰ টেষ্টটো বঢ়াই নে কি কয়। আৰু এয়া ধুনীয়াকৈ ঘুগুনি আৰু আলু বইল কৰি লোৱা হৈছিলে, এইখিনি ধুনীয়াকৈ অকণমান সময় ভাজি লোৱা হ'ব। তাৰপিছত অকণমান জিৰা গুড়ি দিয়া হ'ব, তাৰপিছত পানী ঢালি পেলাই পনীৰটো দি দিব। সেইখিনি আৰু দেখুৱাই নাথাকিলোঁ, মেইন আৰু কিমান দেখুৱাম বনোৱা বস্তু। এতিয়া থালিখনলৈ আহক, আৰু ইমান জল্দি মানে কি ক'ম আৰু, বনাইছোঁ গৰমত, খুৰীয়ে বনাইছে, মই লাগিছোঁ, মাও অকণমান হেল্প কৰি দিলে, এইফালে পুৰি বনাইছে, কিমাননো আৰু ভাত খাম, আজি ভাবিলোঁ পুৰি খানাকে খাই দিওঁ। আৰু জল্দি থালখনলৈ আহি যাওক, কি আছে এয়া দেখাই দিছোঁ, মিঠাই, এয়া মটৰ, কাবুলী বুট আৰু পনীৰৰ ঘুগুনি, মানে চব বস্তু অলপ লৈছোঁ। বাপৰে ইমান টেষ্টি লাগিছে খাই পেলাই। তো ফাৰ্ষ্ট ভাবিলোঁ পুৰিৰ পৰা ট্ৰাই কৰোঁ ঘুগুনি আৰু পনীৰ। তো কি ক'ম আৰু, বাপৰে বহুত দিনৰ মূৰত খাইছোঁ, এনেকুৱা লাগিছে। ইমান ভাত খাই আছোঁ, সদায় ভাত খাই আছোঁ, কিমান আৰু ভাত খাম কওকচোন। তো ভাবিলোঁ আজি পুৰিৰে খাওঁ। আৰু এয়া চাটনি, যিটো চাটনি নহ'লে আমাৰ নচলে, আমাৰ এইটো চাটনি ভাতৰ লগতো লাগিব, চিকেন